বান্ধত আছিলে যোৱা 5 দিনৰ পৰা তেওঁ জ্বৰ হৈ আছিলে আৰু যোৱা দেওবাৰ 27 তেখেতে মোক দেখা কৰিছিলে আৰু দেখা সময়ত লগে লগে এডভাইচ কৰিছে COVID-19 চাবৰ কাৰণে, কিন্তু তেখেতে নিজে ঘৰলৈ গুচি যায় আৰু আজি আহি ইয়াত উপস্থিত হয় ঘৰ কষ্ট লৈ পেলাই। আৰু এই পৰীক্ষাত আমি অকণমান অক্সিজেন দিয়াৰ পিছতো তেওঁৰ অক্সিজেনটো উঠা নাই। তেখেতে 68% অক্সিজেন আমি পাওঁ, SpO2 বুলি যিটো কয়। আৰু সেইকাৰণে আমি তেওঁৰ আগন্তুক যাতে সোনকালে আশু আৰোগ্য কামনা কৰি তেখেতক আমি ওপৰৰ লেভেলত কথা পাতি নাগৰিজুলি মডেল হস্পিটেলত আমি ৰেফাৰ কৰোঁ। নাগৰিজুলি মডেল হস্পিটেলত ৰাখিব পৰা কণ্ডিশ্যন থাকে ৰাখি নহ'লে গুৱাহাটীলৈকে ৰেফাৰ কৰিব। उखा निकाल पूरा लोग बस ऐसे मैंने शुगर भी है सिर भी है ऐसे में उखान लोग और माँ पेट भी है अरे कौन है कथा का बना रहे हैं खुद घर और घर यानी है परगुटी मैं असली कुछ तरीके से ना कटा मेडिकल तब कोविड लिखी थी सगळं सारे दवाखाली असली आते बिजी असेल आज आहे मग गॉड